আজি আবদ্ধ হৈ এডাল প্ৰকাণ্ড অজগৰ। অজগৰডাল দেখি একাংশ জনতাই অজগৰডাল মাৰিবৰ উদ্যত হয়, কিন্তু একাংশ সচেতন ৰাইজৰ তৎপৰতাত অজগৰডাল উদ্ধাৰ হয়। আহকচোন কি কয় শুনো স্থানীয় ৰাইজে। অলপ আঁতৰত এটা কালবৰ্ডৰ উত্তৰ ফালে এটা মানে পুখুৰী আছিল, মেটেঙা ভৰ্তি। তাতে মাছ মাৰি আছিল। সেই মাছৰ জালত এই অজগৰটো প্ৰথমতে তেওঁলোকে দেখা পায়, আৰু দেখা পোৱাৰ লগত আমাৰ মানুহৰ সাধাৰণতে এটা মানে অভ্যাস, সাপ দেখিলেই মাৰিব লাগে। এনেকুৱা এটা আমাৰ মানে ইছলাম ধৰ্ম হৈছে সাপ মাৰিলে সুন্নত হয় বুলি আমাৰ ধাৰণা। গতিকে মানুহখিনিয়ে প্ৰথমতে মাৰাৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু এই মুহূৰ্তত মই খবৰ পাই মই আজাদ ক্লাব এণ্ড লাইব্ৰেৰীৰ প্ৰেচিডেণ্ট হওঁ NGOৰ। ইয়াৰ পৰা আৰু কিছুমান সদস্যক লগত লৈ তাৰে পৰা অজগৰ সাপটোক উদ্ধাৰ কৰি ইয়াত আনিছোঁ, যাতে এইটো এটা মানে প্ৰাণীটো হত্যা নকৰে কোনোবাই, তাৰ কাৰণে এই সাপটো ইয়াতে আনিছোঁ। আনাৰ পিছত মই আমাৰ স্থানীয় আৰক্ষী চকীত খবৰ কৰিছোঁ, আৰু তেওঁলোকে ইতিমধ্যে ফৰেষ্টক বন বিষয়াসকলক খবৰ কৰিছে। তেওঁলোকে আহি আছে বুলি মই গম পাইছোঁ। এতিয়া তেওঁলোকে কি কৰে সেইটো আমাৰ কথা নহয়। মুঠতে এই এনেকুৱা এটা অজগৰ সাপ যাক আলপোন কৰি আমি ধৰি ৰাখিছোঁ, ইমান ধুনীয়া দেখাত, এইটো আমি যে উদ্ধাৰ কৰিব পাৰিলোঁ জীৱন্ত অৱস্থাত, তাৰ কাৰণে আমি ভাল লাগিছে। মানে এইটো আমি নিৰাপদে বন বিভাগক গতাই দিব পাৰিলে আমি আনন্দ অনুভৱ কৰিম আৰু।